নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুৱা চাহৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু চাহ দিলোঁ মা দেউতাক আৰু এইপিনে মই চাহটো দি উঠিয়ে ঘৰৰ তিতা কেৰেলা আনি থৈছিলে। তিতা কেৰেলা ভজা কৰিম ভাতৰ লগত আৰু কলফুল আৰু আলু ভজা কৰিম। জল্দি কামখিনি কৰিব লৈছোঁ আৰু কিয় কৰিব লৈছোঁ আপোনালোকক জনাই আছোঁ। আৰু এইফালে ভাত পাতি দিছোঁ আৰু এয়া ঘৰত বনোৱা পনীৰ। মা বনাই থৈছে, কেতিয়াবা মাও বনায় ময়ো বনাওঁ। পনীৰটো দেখিয়ে হয়তো ধৰিব পাৰিছে আপোনালোকে ঘৰত বনোৱা বুলি। সোনকালে কাম বন কৰিলোঁ, খাই বৈ আজৰি হ'লোঁ আৰু এইফালে নিজৰ অলপ ভাল লগা কাম কৰিব লৈছোঁ। এয়া হৈছে মানে মোৰ কটন কাপোৰ বা অনামিকা কাপোৰ বুলিও কয়। দোকানত যদি যায় আপোনালোকে অনামিকা কাপোৰ বুলি ক'লেও আপোনালোকে উলিয়াই দিব। আৰু ইয়াত মানে মই ভাবিছোঁ এটা এম্ব্ৰইডাৰী কৰিম আৰু এই এম্ব্ৰইডাৰীটো মই গুজৰাটীত কৰিম বুলি ভাবিছোঁ। গুজৰাটী ছেট এটা বনাম বুলি ভাবিছোঁ। বহুত দিনৰ পৰা ইচ্ছা গৈ আছিলে আৰু অলপ চলপ আৰম্ভ কৰিছোঁ। মানে চেইন চিলাইৰে আৰম্ভ কৰিছোঁ আৰু চেইন চিলাই কোনটো হয় আপোনালোকে হয়তো বহুতে জানে, তথাপি দেখাই দিছোঁ। আৰু এয়া হৈছে নিডল মানে বেজীৰে এটা বক্স আৰু এই বক্সটোৰ লগত নহয়, যদি বক্সটো কিনে এনেকৈ এডাল মানে বেজী ভৰোৱাকৈ মানে বেজীত সূতা ভৰোৱাকৈ এটা মানে এনেকুৱাকৈ দিয়ে, যিটো নেকি মানে আমাৰ সুবিধা হয়। যদি বেজীটো সৰু হয় তেতিয়াহ'লে এইটোৰ সহায়েৰে আমি সূতা ভৰাব পাৰোঁ বেজীটোত। মানে মই সেইকাৰণে এনেদৰে কিনি লৈছোঁ। আৰু এইফালে কিনি লৈছোঁ এটা বক্স। মই হালধীয়া আৰু বগা সূতাটো এই দুটা মই এক্সট্ৰাকৈ কিনি লৈছোঁ। আৰু লাচি সূতাটো যিটো ৰঙা দেখা গৈছে এইটো ৰাণী কালাৰ হয়, সেইটো মই বক্সৰে কিনি লৈছোঁ। আৰু এইটো লাচি সূতা বুলি কয়। লাচি সূতা আৰু এংকৰ সূতা দুটা আছে। মই লাচি সূতাৰে মই গুজৰাটী চিলাইটো কৰিম। আৰু এম্ব্ৰইডাৰীটো কৰিবলৈ লওঁতে লাগিব এটা ফ্ৰেম, যিটো নেকি ফ্ৰেম সকলোৱে হয়তো জানে, যিবিলাকে মানে এম্ব্ৰইডাৰী কৰি ভাল পায় বা কৰে জানে ফ্ৰেম লাগিব, সূতা লাগিব, বেজী লাগিব। গতিকে কাপোৰটো ভাল কাপোৰ এটা লাগিব। গতিকে এইখিনি মই লগত লৈ লৈছোঁ। বৰ্তমান মোৰ লগত সেইখিনিয়ে আছে সূতা। আৰু এইফালে মই দুটা ডিজাইন কৰিছিলোঁ। হালধীয়া কাপোৰ চেৰী ডিজাইনত মানে এনেকৈ পাইছিলোঁ, ক'ৰবাত দেখি কৰিলোঁ। মোৰ ডিজাইনটো ভাল লাগে, মানে এইটো ব্লেংকেট চিলাই বুলি কয়। যিটো ৰঙা চেৰী ডিজাইনত বনাইছিলোঁ, বহুত এটা ভাল হোৱা নাই তথাপি। আৰু এইফালে মই ঠাৰিডাল চেইন চিলাই দিছোঁ আৰু এইফালে ফিজ বন দিছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু এটা চিলাই আছে, আৰু এখন কাপোৰ আছে আপোনালোকক মই দেখাই আছোঁ। আৰু এইটো কেনেকুৱা লাগিছে ক'ব। তাৰপিছত এইফালে মই বনাইছোঁ বগা কাপোৰত। ইয়াতে মই দুটা চিলাই দিছোঁ, চেইন চিলাই আৰু এফালে লেজি ডেজি। আৰু লেজি ডেজিৰ যিটো মানে ফুল দিছোঁ, ফুলৰ মাজত মই মণি চিলাই বুলি কয় যে ফ্ৰেঞ্চ নট, সেইটো চিলাই দি দিছোঁ। আৰু আপোনালোকে জনাব যে কোনটো ডিজাইন বেছি ভাল লাগিছে, হালধীয়াখনৰ নে এইটোৰ। আপোনালোকে প্লিজ কমেণ্ট কৰি মোক জনাব। দুয়োটাই কেনেকুৱা লাগিছে জনাব। আৰু বেয়া লাগিলেও জনাব, ভাল লাগিলেও জনাব। আৰু এতিয়া মই এইখিনি থৈ ফ্ৰেমটো লৈ ল'লোঁ। আৰু এইফালে মই কামটো অলপ আৰম্ভ কৰোঁ জল্দি, কাৰণ নহ'লে মোৰ আকৌ মানে ভাত বনাব হ'বই, কাৰণ দিনত আমি ভাত নাখাওঁ যিহেতু। এইখিনি জল্দি কৰি উঠি মই সন্ধিয়া সোনকালে ভাতটো বহাবই লাগিব। আৰু এই ফ্ৰেমটো লগাই ল'লোঁ। লগাই লৈ চেইন চিলাইৰে মই এটা ছাইড চেইন চিলাই কৰি ল'ম। আৰু এইফালে মই ফ্ৰেমটো মানে ফ্ৰেমটো লগাওঁতে কাপোৰটো টানি লগাব। কাপোৰটো টান হ'লেহে চিলাইটো ভাল হয়। প্ৰথমতে এডাল মই স্কেলেৰে ধুনীয়াকৈ সমানকৈ আঁচ টানি লৈ চেইন চিলাইটো কৰিলোঁ। এইফালে দেখিছেনে আপোনালোকে, চেইন চিলাইটো মই এনেকৈ এটা লাইন কৰি দিলোঁ। অৰেঞ্জ কালাৰ দিছোঁ চেইন চিলাইটো। যদি মোৰ পিছত চিলাইটো গুজৰাটী চিলাইটো কৰা হোৱাৰ পিছত যদি মোৰ ভাল নালাগে বা আৰু এটা দিব লাগিব যেন ভাবোঁ, তেতিয়া মই দি দিম। অৰেঞ্জৰ তলত মই এটা ক'লা চেইন চিলাই এডাল দি দিম। মোৰ মানে এতিয়া বৰ্তমান লগত ক'লাটো নাই, ক'লা ৰংটো নাই কাৰণে মই এতিয়া অৰেঞ্জ কালাৰতে কৰি দিছোঁ। আৰু এই চিলাইটো মই কৰিছোঁ এংকৰ গুলিৰে। আপোনালোকে যদি বিচাৰে এই চিলাইটো লাচি সূতাৰেও কৰিব পাৰে, কিন্তু মই এইটো এংকৰ গুলিৰে কৰিছোঁ। এইটো আপোনালোকে পাই যাব দোকানত, এংকৰ গুলিটো বিচাৰিলে পাব। আৰু চাহৰ জুতি লৈছোঁ এইবাৰ, মানে কামৰ মাজত অলপমান চাহ খাব মন যায়। চাহটো খাই উঠি এইখিনি কাম কৰি উঠাৰ পিছতে মোৰ সন্ধিয়া লাগিলেই চাকি বন্তি দি মই চাহটো দি ভাতটো বহাই দিলোঁ। এইফালে বহাইছোঁ মই আলু আৰু জিকা আৰু এটা দালি, আৰু এইফালে পিঁয়াজ
আৰু পনীৰ এটা মানে ভাজা আৰু বেছিকৈ পিঁয়াজ দি ভাজিছোঁ পনীৰখিনি সৰু সৰুকৈ কাটি। আৰু এইফালে মই ইয়াতে গৰম পানী ঢালি এখন মানে চব্জি কৰিম। আৰু এয়া চাওকচোন মোৰ গুজৰাটী ডিজাইনটো কেনেকুৱা লাগিছে। আৰু দিনটোৰ মূৰত মানে মই এইখিনিয়ে কৰিলোঁ আজি। আৰু যদি আপোনালোকৰ ভাল লাগিছে ক'ব, মই নতুন ভিডিঅ'ত মই ডিজাইনটো দেখাই দিম।